আৰু ক'ত গৈ আছোঁ এতিয়া কোৱাচোন মিনি এই আমি গৈ আছোঁ টেঙা খাবলৈ ওপৰত গৈ আছোঁ ভাত পানী খোৱা হৈ গ'ল কেতিয়াবাই আৰু এতিয়া ঠাণ্ডাৰ যিহেতু বতৰ আৰম্ভ হ'ল গতিকে টেঙা খোৱাৰ মজাটো অলপ বেলেগ আকৌ আহিলোঁ আজি আন এবিধ টেঙা খাম বুলি কি টেঙা দেখুৱাই আছোঁ ৰ'ব আপোনালোকক ৰ'দটো কিন্তু এতিয়া কমা নাই অকণমান পিছতে কমি যাব একেবাৰে নোহোৱা হৈ যাব সেইকাৰণে ভাবিলোঁ ৰ'দ থাকোঁতে অলপ টেঙা খাই লওঁ ৰ'দ থাকোঁতে টেঙা খাই ভাল লাগে এয়া যোগাৰ লৈ আহিছে মিনি এতিয়া আমি বহি বহি টেঙাখিনি কাটোঁ খাই থাকিম আপোনালোকক দেখুৱাম লগতে পৰিৱেশটো দেখুৱাই লৈছোঁ ধুনীয়া ৰ'দ দি আছে এতিয়া ৰ'দত বহি খোৱাৰ মজাটোৱে বেলেগ টেঙা এয়া পাই লৈছে বস্তা বুলি কৈছোঁ পেট পাই ল'লে আৰু এতিয়া আমি টেঙা খাওঁ আৰু এইফালে চাওক মিনিয়ে কমল টেঙাকেইটা ধুনীয়াকৈ কাটি আছে এইবিলাকত খুব ভাল আমাৰ মিনি এইবিলাক কাম থাকিলে আমি তাইকে দিওঁ কৰিবলৈ আৰু ধুনীয়াকৈ আনিছিলে ৰাতিপুৱাই কমল টেঙাকেইটা আৰু ভাবিলোঁ ৰ'দ থাকোঁতে আমি তিনিওটাই বহি খাওঁ আৰু এতিয়া আমি আহিলোঁ দুজনীয়ে বাবু শুই যোৱাৰ বাবে দেউতাকে বাবুৰ লগতে শুই আছে এতিয়া আহিব ৰেডি হ'লে তেখেত আহিব আৰু বিন্দাছ খাব আমি এতিয়া অলপ যোগাৰ কৰিছোঁ ৰেডি কৰিছোঁ কাটিছোঁ গতিকে সেইফালকে দেখুৱাই থাকিম কেনেকুৱা লাগে আপোনালোকক জনাই থাকিম হৈ গ'ল আমাৰ কমলা চাটনি বুলি ক'ম কি ধুনীয়া কমলাৰ টেষ্টি কমলা আমাৰ ৰেডি হৈ গ'ল খাবলৈ বাকী ধুনীয়াকৈ খাওঁ চাওঁ অকণমান খাওঁ দিয়াচোন অলপ খাওঁ আপোনালোকে আহিব খাবলৈ গাইছ এয়া মই ধুনীয়া কাটি আছোঁ ৰেডি কৰিছোঁ আপোনালোকে খাই নে নাই খাই নিশ্চয় এই টেঙাটো কিন্তু বহুত উপকাৰী খাব লাগে সময়ৰ বতৰৰ ফল টেষ্টি হৈছে বহুত ভাল হৈছে ন এই টেঙাটোৰ গুণ বিষয়ে জানিনে আপুনি অলপ চবত ঘুমটি নাই তাই ঘুমটিয়াই যাম এই ঘুমটিয়াই কিছুমান কৰি চলিছোঁ নকৰে এই বগৰী ৰেডি কৰিছোঁ মাৰোতে তাকো নাহে খাবা ব্যস্ত আহি মোৰ লগত কিমান বগৰী চাইছোঁ যায় লাগিছে কিন্তু ভিনি টেঙা খাই কিন্তু ভালেই এক্সপাৰ্ট তলে এতিয়া তাতে কিহৰ বিয়া কাৰো বিয়া আছে অলপ জলদি